आसाम टी ट्राइब फरायसा आफादा माजबादाव 37थि मुंख्लं सान फालिदों लोगोसे मेलेम गोनां फरायसाफोरनो मान बावदों। उदालगुरि जिल्लानि माजबाद साहा बागाननि मावफारिया आफादनि नब्लाङाव दिनै आसाम टी ट्राइब फरायसा आफाद आटसानि 37थि मुंख्लं सान फालिनाय जायो। हाबाफारि बायदियै फुंबिलियाव फिरफिला बिरहोयो आसाम टी ट्राइब फरायसा आफादनि माजबाद ओनसोलारि आफादनि आफादगिरि डमिनिक बेक आरो गोसोखां खाम्फाखौ ओनसोलनि नेहाथारि देबाहारि माहातोआ गायसनदोंमोन। बेनि उनाव फुंनि 11 रिंगायाव आटसानि माजबाद ओनसोलारि आफादनि आफादगिरि दैदेननायाव मोनसे गेवलां मेल आरो मान बावनाय हाबाफारि खुंनाय जादोंमोन। मेलाव बावैसो फोसावजानाय गोजौ आरो जौसिन गेजेरारि आनजादनि सेथि थाखोआव उथ्रिसार जानो हानाय 57 टी ट्राइब फरायसाफोरखौ फुलाम गामसा, मान बिलाइ, रेबगन बायदि बायदिजों मान बावनाय जायो। आटसानि मिरु आफादनि बारग' गाहाय नेहाथारि आरो 37 नं फासनै सेरफां काउन्सिल बियाबनि काउन्सिलर दीपक मरा गेवलां मेलाव गाहाय आलासि महरै बाहागो लादोंमोन। आटसानि मिरु आफादगिरि लेङाइ आफादगिरि कैलाश गन्ड आरो बारग' मिरुआरि आफादनि नेहाथारि आरो बारग' इउनियन काउन्सिलर जितु किसाना जरखा आलासि महरै नुजाथिदोंमोन। माननि आलासि महरै बिटिआरनि गाहाय प्रमद बर'नि वेस्टि राजु थकाल, आटसा माजबाद ओनसोलारि आफादनि बोसोनगिरि रामकरन गहाया नुजाथिदोंमोन। बे मेलाव टी ट्राइब साहित्य सभा माजबाद दालाइनि आफादगिरि अरुण प्रधान आरो आटसा जिल्ला कमिटिनि सुकलाल अरां आरो गोबां गुबुन गेदेमा सुबुं आरो फरायसाफोरा बाहागो लादोंमोन। বিশেষভাৱে 2025 বৰ্ষত আজি যি আমাৰ স্বাধীনতা ছাত্ৰ সন্থা মাজবাট শাখাই যি সম্বৰ্ধনা সভা পাতিলে আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ প্ৰায় 60গৰাকীমান যি প্ৰথম বিভাগত এবাৰ উত্তীৰ্ণ হৈছে তেখেতসকলক সম্বৰ্ধনা জনাই উৎসাহিত কৰিলে। আৰু আমি ক্ৰমান্বয়ে দেখা পাইছোঁ আমাৰ সমাজত বৰ্তমান শিক্ষাৰ প্ৰতি আগ্ৰহ জন্মিছে আৰু তেওঁলোকে আগুৱাই আহিছে। আৰু আগন্তুক দিনত তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। তেওঁলোকে যাতে ভৱিষ্যত দিনত আৰু ভাল ৰিজাল্ট কৰে আৰু মানে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আগুৱাই যায়, পঢ়া লিখাৰ লগতে সমাজ গঢ়াৰ ক্ষেত্ৰত, এইখিনি আমি আশা কৰোঁ। আৰু বিশেষভাৱে আমাৰ স্বাধীনতা ছাত্ৰ সন্থা মাজবাট শাখাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে এনেকুৱা ধৰণৰ এটা মননশীল এটা উৎসাহমূলক অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰাৰ বাবে। আৰু আমি আগন্তুক দিনত আমাৰ এনেকুৱা স্বাধীনতা সমাজৰ পৰাই আমি ভাল একোগৰাকী মানে সমাজৰ প্ৰতিষ্ঠিত কৰিব পৰা ভাল নাগৰিক হিচাপে তেওঁলোকে গঢ় লৈ উঠক আৰু শিক্ষা জগতখনত আগুৱাই। আমাৰ মাজত বহুত এতিয়াও আমি পিছ পৰি আছোঁ। যেনে উদাহৰণস্বৰূপে আমাৰ মানে ইঞ্জিনিয়াৰ ডক্টৰকে আদি কৰি বা উকিল অন্যান্য তেনেকুৱা APSC আদি বিভাগত আমি এতিয়াও আগবাঢ়িব পৰা নাই তুলনামূলকভাৱে। গতিকে আমাৰ শিক্ষাটোৱে হ'ল মূল বস্তু। সমাজ এখন আগুৱাই যাবৰ কাৰণে আমাৰ শিক্ষাটোৱে হ'ল মূল। গতিকে শিক্ষা বিভাগত আমি যিহেতু পিছ পৰি আছোঁ, লাহে লাহে এইখিনি আমাৰ ভৱিষ্যত প্ৰজন্ম এই ছাত্ৰ ছাত্ৰীসকলৰ পৰাই আমি মানে অহাকালিৰ যিটো সমাজ গঢ় ল'ব। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰ। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজবাট শাখাৰ উদ্যোগত আজি এক সম্বৰ্ধনা কাৰ্যসূচী হৈ যায়। যিহেতু আজি সকলোৱে জানো আমি 7 জুন তাৰিখ, আজিৰ দিনত পঞ্চশ্বহীদ হৈছিলে মৰিয়নিত। আমাৰ 5জনকে ডেকা ল'ৰা, উঠি অহা উদীয়মান ডেকা ল'ৰা শ্বহীদ হৈছিলে আৰু তেওঁলোকৰ নামতে শ্বহীদ দিৱস পালন কৰা হয়। আটচাই পালন কৰি আহিছে অত বছৰে। আজি 7 জুন তাৰিখে তেওঁ শ্বহীদ দিৱসৰ দিনাখন তেওঁলোকক আৰু তাৰ লগতে যিসকলে শ্বহীদ হৈছে মানে আমাৰ জাতিটোৰ বাবে আটচাৰ উদ্যোগত তেওঁলোকে আমাৰ যি জাতিক সেৱা কৰোঁতে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি এক খুব ভাল উদ্যোগ লৈছে মাজবাট আঞ্চলিক আমাৰ মাজবাট শাখা কমিটিয়ে। আৰু এই শাখা কমিটিৰ যোগেদি যিবিলাক ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে
প্ৰথম বিভাগত মানে খুব ভাল ৰিজাল্টেই কৰিছে। আপোনাৰ হায়াৰ ছেকেণ্ডেৰী হওক বা মেট্ৰিক হওক, যিসকলে ভাল ৰিজাল্ট কৰিছে তেওঁলোকক সম্বৰ্ধনাৰ এক কাৰ্যসূচী আছিলে। আৰু এই কাৰ্যসূচীটো আমি বুজিব পাৰিছোঁ যে আমাৰ উঠি অহা নতুন প্ৰজন্ম সঁচাকৈয়ে শিক্ষাগতভাৱে যথেষ্টখিনি আগবাঢ়িছে। আৰু ৰিজাল্টবোৰ যেতিয়া আমি শুনিছোঁ, ৰিজাল্টবোৰ জানো যে ইমান ভাল কৰিছে, তেওঁলোকে প্ৰতিটো ছাবজেক্টত ভাল কৰিছে। আৰু মাক বাপেকো যথেষ্টখিনি সহায় কৰিছে, শিক্ষকসকলেও সহায় কৰে। আৰু আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যিসকল নেতাসকল আছে তেওঁলোকেও যথেষ্টখিনি শিক্ষাৰ কাৰণে অহৰহে কাম কৰি আহিছে দিনে ৰাতিয়ে। গতিকে এক পৰিৱেশ এতিয়া নিৰ্মাণ হ'ব লৈছে। চাহ বাগিচাসমূহতো এতিয়া যথেষ্টখিনি ফাৰ্ষ্ট ডিভিজন ল'ৰা ছোৱালী। আজিকালি চৰকাৰখনকো আমি ধন্যবাদ দিব লাগিব, মডেল স্কুলৰ কথা ভাবিছে। এতিয়া LP স্কুল আমাৰ এই মাজবাট LP স্কুলখনতেই আপোনাৰ প্ৰায় 87 লাখ, প্ৰায় 88 লাখ দি পেলাই এটা নতুনকৈ LP স্কুল নিৰ্মাণ হ'বলৈ গৈ আছে। মডেল স্কুলবোৰ নিৰ্মাণ হৈছে ইতিমধ্যে, আপোনালোকে গম পায়। গতিকে বিভিন্ন স্কুলবোৰ, শিক্ষাগত অনুষ্ঠানবোৰ ভাল হ'ব লৈছে। লগতে নিযুত মইনা আৰু অন্য আমাৰ যিবোৰ চাইমন সিং হৰ পষ্ট মেট্ৰিক, প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আছে, এইবিলাকৰ যোগেদিও যাতে আমাৰ শিক্ষা পৰিৱেশটো যাতে ভাল হ'ব পাৰে তাৰ কাৰণে সদায় প্ৰয়ত্ন হৈ আহিছে। কিন্তু বিশেষকৈ ধন্যবাদ দিব লাগিব আমাৰ উঠি অহা প্ৰজন্মক যে তেওঁলোকে শিক্ষাৰ প্ৰতি কিন্তু অতি চিৰিয়াছ। তেওঁলোকৰ সপোন ইতিমধ্যে ৰচনা কৰি লৈছে যে তেওঁলোকে কি হ'ব, কেনেকৈ আগবাঢ়িব আৰু কেনেকৈ তেওঁলোকে সমাজখনৰ সংস্কাৰ কৰি লৈ যাই থাকিব। গতিকে আমাৰ চাহ জনগোষ্ঠীয় আদিবাসী সমাজৰ ভৱিষ্যত উজ্জ্বল আছে বুলি ভাবোঁ। আমি আমাৰ ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰৰ পৰা আদি কৰি বিভিন্ন প্ৰফেশ্যনত আগবাঢ়িবৰ কাৰণে তেওঁলোকে নিজৰ যোগ্যতা অৰ্জন কৰিবলৈ তেওঁলোকে সদায় অগ্ৰসৰ হৈ আহিছে। আৰু আমাৰ এই যিসকল মাজবাটৰ অঞ্চলৰ মাজবাট শাখাৰ অন্তৰ্গত যিবোৰ ল'ৰা ছোৱালী আহিছে তেওঁলোকৰ ভিতৰত আমি দেখা পাইছোঁ ছোৱালীৰ সংখ্যা বেছি। ছোৱালীৰ সংখ্যা ইতিবাচকভাৱে বেছি। আৰু ছোৱালীৰ শিক্ষা যে অগ্ৰসৰ হৈছে, তেওঁলোকে যে আৰু বেছি ভাল কৰিবলৈ লৈছে। এতিয়া আমাৰ এজন বক্তাই কৈছে যে আমি আগতে বেটি বাচাও বেটি পঢ়াও বুলি আছিলে, এতিয়া আমি ডেকা ল'ৰাবিলাকক বচাওঁ আৰু তেওঁলোকক ভালকৈ পঢ়াবলৈ আমি মন দিব লাগিব, সেনেকুৱা ধৰণৰহে এটা স্কিম ল'ব লাগিব যেন লগা হৈছে। কাৰণ ছোৱালী এতিয়া খুব ভাল ৰিজাল্ট কৰিব লৈছে। আৰু ছোৱালীৰ ৰিজাল্ট ভাল হোৱাৰ কাৰণে সমাজৰ কাৰণে আমাৰ এটা খুব ইতিবাচক এটা মই ভাবোঁ যে ইংগিত বহন কৰিছে এই কথাটোৱে। আৰু অনাগত দিনবিলাকত ছোৱালী ল'ৰা সকলো শিক্ষা আমাৰ ধুনীয়া হৈ উঠিব আৰু সমাজখন শিক্ষিত হৈ উঠিব। মাজবাটনিफ्राय जतिनाथनि रिपर्ट NBT लाइभ।